প্ৰিয় দৰ্শক, চন্দ্ৰ বছৰৰ প্ৰথম মাহটো হৈছে মহৰম মাহ। সন্মানীয় 4টা মাহৰ 3 নম্বৰ মাহ হৈছে মহৰম মাহ। হাদিছ শৰীফত এই মাহৰ বহুত ফজিলত উল্লেখ কৰা হৈছে। এই মাহত বেছি বেছি নফল ৰোজা ৰখা আৰু তওবা ইস্তিগফাৰ কৰাৰ প্ৰতি উৎসাহিত কৰা হৈছে। হাদিছ শৰীফত আছে, আসিয়ামু বা'দা ৰমজান শাহৰুল্লাহিল মুহৰৰম ওয়া আফজালুস সালাতি বা'দাল ফাৰিজা সালাতুল লাইল। অৰ্থাৎ ৰমজানৰ পিছত সৰ্বোত্তম ৰোজা হ'ল আল্লাহৰ মাহৰ ৰোজা, যাক আপোনালোকে মুহৰৰম মাহ বুলি জানে। আৰু ফৰজ নামাজৰ পিছত সৰ্বোত্তম নামাজ হ'ল ৰাতিৰ নামাজ। এই হাদিছত মন কৰিবলগীয়া কথাটো হ'ল, আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে মুহৰৰম মাহক শাহৰুল্লাহ বা আল্লাহৰ মাহ বুলি কৈছে। আমি সকলোৱে জানো সকলো মাহেই হৈছে আল্লাহৰ মাহ। তেন্তে এই মাহক আল্লাহৰ মাহ বুলি কোৱাৰ ৰহস্য কি? ৰহস্যটো হ'ল, এই মাহত কিবা এটা বিশেষ বৈশিষ্ট্য আছে, সেইবাবে ইয়াক আল্লাহৰ মাহ বুলি কোৱা হৈছে। যেনেকৈ পৃথিৱীৰ সকলো ঘৰ আল্লাহৰ ঘৰ, কিন্তু সকলো ঘৰকে বাইতুল্লাহ বুলি কোৱা নহয়। মুহৰৰমৰ এটা গুৰুত্বপূৰ্ণ ফজিলত হ'ল, ইয়াৰ লগত তওবা কবুল হোৱাৰ ইতিহাস জড়িত হৈ আছে। মুছনাদে আহমদ আৰু জামে তিৰমিজি শৰীফত বৰ্ণিত এটা হাদিছত আছে, এজন ব্যক্তি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামক সুধিলে, ইয়া ৰাসূলুল্লাহ, আইয়ু শাহৰিন তা'মুৰুনি আন আসুমা বা'দা ৰমাদান। ইয়া ৰাসূলুল্লাহ, ৰমজানৰ পিছত কোন মাহত মোক আপুনি ৰোজা ৰাখিবলৈ আদেশ কৰিব? উত্তৰত নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে, ইন কুনতা সাইমান বা'দা শাহৰি ৰমাদান ফাসুমিল মুহৰৰম فإنه شهر الله فيه يوم تاب فيه على قوم ويتوب فيه على قوم آخرين। তুমি যদি ৰমজানৰ পিছত আৰু ৰোজা ৰাখিব বিচৰা, তেন্তে মুহৰৰম মাহত ৰোজা ৰাখা, কাৰণ এইটো আল্লাহৰ মাহ। এই মাহত এনে এটা দিন আছে য'ত আল্লাহে বহুতৰে তওবা গ্ৰহণ কৰিছে। ভৱিষ্যতে সেইদিনা আৰু অধিক মানুহৰ তওবা কবুল কৰিব, গ্ৰহণ কৰিব। এই হাদিছত উল্লেখ কৰা দিনটো আশুৰাৰ দিন হোৱাৰ সম্ভাৱনা বেছি, কিন্তু বছৰৰ সকলো দিনতে তওবা আৰু ইস্তিগফাৰত গুৰুত্ব দিব লাগে। বিশেষকৈ এই মুহৰৰম মাহটোৰ প্ৰতিটো দিনতে তওবা ইস্তিগফাৰত বেছি বেছি গুৰুত্ব দিব লাগে, আৰু আশুৰাৰ দিনা ইস্তিগফাৰ আৰু তওবা বেছি বেছি কৰিব লাগে। মুহৰৰম মাহৰ 10 তাৰিখক আশুৰাৰ দিন বুলি কোৱা হয়। আশুৰাৰ দিনা ৰোজা ৰখা মুস্তাহাব। আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া নেকি মক্কাত আছিল, তেতিয়া হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামে নিজে এই আশুৰাৰ দিনা ৰোজা ৰাখিছিল। কিন্তু যেতিয়া মক্কাৰ পৰা মদিনালৈ হিজৰত কৰি গ'ল, তেতিয়া তেখেতে নিজেও ৰোজা ৰাখিছিল আৰু আনকো ৰোজা ৰাখিবলৈ আদেশ কৰিছিল। ইয়াৰ উপৰিও ৰমজানৰ ৰোজা ফৰজ হোৱাৰ আগতে এই আশুৰাৰ ৰোজা ৰখাটো ফৰজ আছিল। যেতিয়া ৰমজানৰ ৰোজা ফৰজ হ'ল, তেতিয়া আশুৰাৰ ৰোজা কেৱল নফল ৰোজা হিচাপে নিৰ্ধাৰিত হ'ল। কিন্তু সাধাৰণ নফল ৰোজাতকৈ অধিক গুৰুত্বপূৰ্ণ এই আশুৰাৰ ৰোজা। হযৰত আবু কাতাদা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, এজন ব্যক্তিয়ে নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামক আশুৰাৰ ৰোজাৰ বিষয়ে সুধিলে। নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে, আহতাসিবু আলাল্লাহি আইয়ুকাফিৰা সানাতাল্লাতী ক্বাবলাহু। আল্লাহৰ ওচৰত আশা কৰিছোঁ, তেওঁ এই ৰোজাৰ যোগেদি যোৱা বছৰৰ পাপ ক্ষমা কৰিব। সুবহানাল্লাহ।